আপুনি এজন পুলিচ অফিচাৰক ভয় কৰিছা নাকি? Why are you defending him? Speak openly. সেইটো ফেক এনকাউন্টাৰ বুলি। Who is this Mr. Additional SP? কোনোবা চুৰ ডকাইত বিয়া মানুহ ৰেপিষ্ট কিবা কিবি যদি আমি পাওঁ, আমাৰ কোড আছে, লোৱাৰ কোড আছে, হায়াৰ কোড আছে, সুপ্ৰিম কোড আছে। সদায় যজ্ঞ তজ্ঞ কৰা মানুহ সেই এনকাউন্টাৰ শব্দটো আপোনাৰ মুখত কিলি আহিছে। প্ৰথমে APCCৰ পৰা সিনিয়ৰ স্পোক্স পাৰ্সন হিচাপে আৰু BTR কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ ইনচাৰ্জ হিচাপে আমি কোকৰাঝাৰ মিডিয়া সকলোকে নমস্কাৰ, আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ যাচিছোঁ। নমস্কাৰ। আজি আমি ইয়াৰ কাৰণে আজি মিডিয়াত আহিব লগা হৈছে যে BTRত অৰ্থাৎ BTCত আজি বিজেপিৰ যে এখন মিছশাসনৰ বাবে যিবোৰ ঘটনা ঘটি আছে সেইটো খুব নিন্দনীয়। আমি ঘৃণা কৰোঁ। আজি মই নিশ্চয় বয়সত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাকে মই সৰু হয় তেখেতক এডভাইচ দিবলৈ, তেখেতক বুজাবলৈ আই এম নট ৰেডি, কিন্তু আজি তেখেতক মই কয়েকটা কথা দি বুজাবলৈ মই চেষ্টা কৰিম। পোনপ্ৰথমে CM ডাঙৰীয়া এই বাকী অসমত যেনিবা আপাৰ আছাম আছে, মিডল আছাম আছে, উজানি আছাম, লোৱাৰ আছাম, সেইবিলাক গোটেই ঠাইত কনচেনট্ৰেট কৰিলে ভাল। আমাৰ BTRটো এখন 6 শিডিউল এটা ৰাজ্য হয়, অট'নমাছ চেল্ফ ৰুল বুলি আমি গম পাওঁ। তেখেত নিজৰ ঠাইত এৰি পেলাই আমাৰ BTRত কিয় আগৰ আউল ঠাউল লাগিব দিছে? মিজোৰাম বৰ্ডাৰৰ প্ৰব্লেম চলি আছে, মেঘালয় বৰ্ডাৰৰ প্ৰব্লেম চলি আছে, নাগালেণ্ড বৰ্ডাৰৰ প্ৰব্লেম চলি আছে, অৰুণাচল বৰ্ডাৰৰ প্ৰব্লেম চলি আছে। এই প্ৰব্লেমবোৰক এতিয়া যদি আপোনাৰ সময় আছে ইয়াত সলভ কৰক, মিটিং পাতি মিটিং বহি অসমৰ এই বৰ্ডাৰ ইছ্যুটো আপুনি সলভ কৰা। কিয় বাৰে বাৰে BTCত আহি আমাক আউল ঠাউল লাগি আছে? কথাটো এনেকুৱা, সেইটো মোৰ কোৱা কথা বুলি নহয়। যেতিয়া নেকি NLFB সকলে চিজ ফায়াৰ কৰি আহিছে, ভাৰত চৰকাৰৰ কথা পাতিবলৈ আহিছে, একে ক্লিয়াৰ কথা তেখেত কৈছে যে আমি উগ্ৰপন্থী হ'বলৈ আকৌ ঘূৰি যোৱা নাছিল, কিন্তু অসম পুলিচে আমাক ফুটিয়াই দিছে। অসম পুলিচে আমাক ফুটিয়াই দিছে। কোনোবা IG, কোনোবা SP তেখেতক মানে মিছবিহেভৰ কাৰণে তেখেত জংঘলত গুচি যাবলৈ তেখেত সক্ষম হৈছে। এতিয়া সেইটো যদি লজিকটো আমি ধৰোঁ, ULB কোন হয়? ULB কোন হয়? আজি সন্দেহ থাকিছে আমাৰ অসম প্ৰশাসনে ULB জন্ম দিছে নাকি? কাৰণ আগৰ লজিকটো যিটো চাই তেনেহ'লে আমাৰ সন্দেহ আছে। সন্দেহ কিয় নহয়? 1 নম্বৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিৰাট ডাঙৰ বড়ো জাতিৰ বিৰুদ্ধে ভুল কৰিছে। তেখেত সঁচাকৈ বড়ো জাতি ঘৃণা কৰে নাকি? তেখেত সঁচাকৈ বড়ো জাতি ঘৃণা কৰে নাকি? 1 নম্বৰ ভুলটো একৰ্ড, বড়ো জাতিৰ 3rd একৰ্ড শান্তি চুক্তি বুলি আমি শুনিছে, শান্তি চুক্তি বুলি সকলোৱে বিশ্বাস কৰে, কিন্তু ক'ত শান্তি চুক্তি হ'ল? আজি ৰঞ্জন ডাঙৰীয়া জেলত আছিল, তেখেত মেমৰেণ্ডামত এই কিবা ড্ৰাফটত একৰ্ডত কি আছে কি না আছে সেইটো চাবলৈ দিয়া নাই তেখেতক। যেতিয়া মই গুৱাহাটীত আছে বড়োলেণ্ড গেষ্ট হাউচত মই চাইকং ডাঙৰীয়াক, চাউৰাইগৰা ডাঙৰীয়াক ফোন কৰিছিলোঁ যে আপুনি ৰাজি আছে নাকি? আমি চাইছোৱে ড্ৰাফটত কি আছে একৰ্ডত, একোৱেই নাই, আপুনি চাইন দিব নালাগে। তেতিয়া কৈছে মই একোৱেই পোৱা নাই। কিন্তু দাদা এটা কথা, আমি যদি চাইন নিদিয়াকৈ থাকে তেনেহ'লে বেলেগৰ লগত যদি চাইন কৰি আমি এৰি যাওঁ আৰু আমাক চব জেলত ফাঁচি দিব। সেইটোৱে কথাটো কৈ তেখেতক ভয় দেখুৱাই তেখেতক জবৰদস্তি, আৰু এইটো মোৰ কোৱা কথা নহয়, ৰঞ্জন ডাঙৰীয়া নিজে কৈছে মই আগতীয়াকৈ একৰ্ডত কি আছে কি নাই এইটো চাবলৈ পোৱা নাই। আৰু আজিৰ দিনত আমাৰ মন্ত্ৰী উৰ্খাও বুঢ়া ডাঙৰীয়াও কৈছে যে ৰঞ্জন একে চকু মুজি বাই ক্লজিং হিজ আই হি জাষ্ট পুট দ্য চিগনেচাৰ। সেইটো যদি আমি চাওঁ, বড়ো জাতিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বড়ো 3rd একৰ্ডত কৰিছে, আৰু আজিও আৰু একেবাৰে হাৰাহাতি খাই পেলাই বড়ো জাতি শেষ কৰিবলৈ চেষ্টা কৰিছে। ইনকাউণ্টাৰ মাষ্টাৰ আমি আজি EGP চৰকাৰ যদি মনত আহে, আমি প্ৰফুল্ল কুমাৰ মহন্তৰ কথাটো মনত আহে, আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ কথাটো যেতিয়া আহে তেতিয়া গুপ্ত হত্যা কথাটো আমাৰ মনত আহে। হিমন্ত ডাঙৰীয়া, আপুনি এজন ডক্টৰেট ডিগ্ৰী হোল্ডাৰ মানুহ, আমি এই কিবা মেডিকেল ডক্টৰটো কোৱা নাই দেই। আপুনি এজন বিৰাট জ্যেষ্ঠ মানুহ, বুজিব পৰা মানুহ, সদায় ধৰ্মৰ লগত লাগি থকা মানুহ, আপুনি
সদায় যজ্ঞ তৈজ্ঞ কৰা মানুহ সেই এনকাউণ্টাৰ শব্দটো আপোনাৰ মুখত কিলি আহিছে হাউ ডিড ইট কাম হোৱাই ইজ এনকাউণ্টাৰ কোনোবা দোষী মানুহ যদি পায় কোনোবা চুৰ ডকাইত বিয়া মানুহ ৰেপিষ্ট কিবা কিবি যদি আমি পাওঁ আমাৰ কোড আছে লোৱাৰ কোড আছে হায়াৰ কোড আছে সুপ্ৰিম কোড আছে সেইবিলাক বিচাৰ কৰিবৰ কাৰণে তেখেতক আমি ৰাখিছোঁ আপুনি কোন হয় হু ইজ দিছ মিষ্টাৰ এডিশ্যনেল এছপি হু ইজ দিছ সুৰজিত সিং প্ৰাণেশ্বৰ কিবা লাগে যে লয়াৰ মোৰ লগত বহি আছে তেখেত বিচাৰ কৰিব আপুনি কোন হয় কেপিটেল পানিছমেণ্ট ওই ভুই ভাৰি লৈ পেলাই ধানবাৰী খেতি পথাৰত জংঘলত লৈ পেলাই এনকাউণ্টাৰ কৰা একে জাগাৰ ক্ৰছ ফায়াৰ বোলে একে জাগাত তিনিটা গুলি লাগিছে হয়তো কেনেকা হ'ল বড়ো জাতি দুখী আজি আজিৰ চিএম ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ বিশ্বাস একেবাৰে নাইকিয়া হৈ গৈছে সেইকাৰণে আপোনাক এডভাইচ দিছে ডাঙৰীয়া মানুহ দুইটা বস্তু চায় কোনোবা নেগেটিভলি ফেমাছ হ'বলৈ বিচাৰে কোনোবা পজিটিভলি ফেমাছ হ'বলৈ বিচাৰে আপুনি এইটো ক'ব পাৰিব হিটলাৰ কেনেকৈ ফেমাছ হৈছে মই এনেকুৱা হওঁ কিন্তু আপোনাক মই আগতীয়াকৈ কৈছে যে আপুনি এজন ধৰ্মীয় মানুহ সদায় যজ্ঞ হোম যজ্ঞত বিশ্বাস কৰা পুৰোহিতক বিশ্বাস কৰা মন্দিৰক বিশ্বাস কৰা মানুহ কেনেকৈ এনকাউণ্টাৰ কি শব্দ হয় এইটো দেয়াৰ ইজ ন' ছাচ ৰুল আজি চাইছোঁ যে ইমান হাজাৰ হাজাৰ পাব্লিক মানুহে কৈছে হয়তো ইউ উইল বি নহয় অ'কে সুৰজিত সিং প্ৰাণেশ্বৰ ডাঙৰীয়াই কৈছে সেইটো ক্ৰছ ফায়াৰত হৈছে সেইটো এনকাউণ্টাৰত হৈছে কেনেকৈ এনকাউণ্টাৰ হ'লে ইমান হাজাৰ হাজাৰ ৰাইজবিলাক কৈছে এইটো ইউ উইল বি নহয় আপুনি কৈছে এক সপ্তাহৰ আগত এক্সটৰ্চনৰ খবৰ পাইছোঁ এজাহাৰো দাখিল কৰিছে এক সপ্তাহৰ আগত ইউ উইল বি জন্মই হোৱা নাছিল There was no such ULB. Just 2 days before ULB was declared. But before the birth of ULB, how come there is an extortion of ULB? There is no logic. There is no logic. Therefore, I would like to say, Mr. Surjit Singh Praneswar, you cannot play with Boros. It is very ugly size. You go and see this widow, the woman, young widow woman with a beautiful child is smiling. Kishuai hahi ase ekoi na jane teketor deuta kuniba mari pelale who is going to look after that widow I would like to request Mr. Praneswar Singh to go and fall down before the feet of that widow and koma khujiba je moi bhul korisa logote aru ami koboloi chesta korim sak amar Pramod Bora dangoria ki koise aji loike ei fake encounter to loi pelai তেখেত এটা কথাও ৰাইজৰ হৈ পেলাই কৰা নাই চাওক যি ঠাইত যে ইমান হাজাৰ হাজাৰ মানুহবিলাক খালি ওলাইছে আৰু সকলোৱে কৈছে এইটো দিছ ইজ নট এনকাউণ্টাৰ দিছ ইজ ফেক এনকাউণ্টাৰ হি ৱাজ বিং এৰেষ্টেড আগতীয়াকৈ এৰেষ্ট কৰি থানাত প্ৰডিউচ কৰিছে তাক লৈ গৈছে অ'কে ক্ৰছ ফায়াৰ কেনেকুৱা ক্ৰছ ফায়াৰ হৈছে ইউ আৰ প্ৰশাসন আপুনি আৰু কি হয় জনসাধাৰণক জনতা জনাৰ্দনক ৰক্ষা কৰা আপোনাৰ দায়িত্ব সুৰজিত সিং প্ৰাণেশ্বৰ ডাঙৰীয়া এইটো আপোনাৰ দায়িত্ব এইটো আনআৰ্ম মেন হয় সেইটো চিভিলিয়ান হয় চিভিলিয়ানক ৰক্ষা কৰাটো আপোনাৰ দায়িত্ব আছিল এজনো আৰক্ষী আঘাত ছাৰপ্ৰাইজ হৈ আছোঁ প্ৰমোদ ডাঙৰীয়া ইয়াৰ বিষয়ে একোৱেই কোৱা নাই প্ৰমোদ ডাঙৰীয়াই একোৱেই কোৱা নাই 8 মাহ 9 মাহ আগত বিটিআৰৰ চিএম প্ৰমোদ বড়ো ডাঙৰীয়াই এপছুত মিটিং পাতি হাজাৰ হাজাৰ এইবিলাক নিৰহ মানুহ আহিছিল একৰৰ পাছতো তেখেত কৈছিল যে বিটিআৰ শব্দ ইমান ডাঙৰ আৰু এতিয়া বিটিআৰে পাৱাৰ পাইছে যে আমি যদি কোনোবা ডিসি কোনোবা এসপি কোনোবা এডিশনাল এসপি যদি বেয়া কাম কৰা আমি তেখেতক সাসপেন্ড কৰিব পাৰোঁ আমি তেখেতক ট্ৰান্সফাৰ কৰিব পাৰোঁ এতিয়া আপুনি কৰা ইউ ডু দ্য ট্ৰান্সফাৰ why we need this kind of police কোকৰাঝাৰৰ পুলিচ ডিপাৰ্টমেণ্টৰ আমি বিশ্বাস কৰিব নোৱাৰে আমাৰ নিৰহ মানুহ তেখেত হত্যা কৰে তেখেত এনকাউণ্টাৰ কৰে আমি যদি পুলিচৰ প্ৰতি পুলিচৰ ওপৰত যদি নিৰ্ভৰ কৰিব নোৱাৰে আমি কাৰ প্ৰতি নিৰ্ভৰ কৰিম হ্যাঁ সেই কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি মাত মাতিব লাগিব এই প্ৰাণেশ্বৰ ডাঙৰীয়াৰ এগেইনষ্টত আপুনি একশ্যনটো ল'ব লাগিব যদি নলয় তেনেহ'লে আমি ৰাইজ সকলে হাজাৰ হাজাৰ ওলাই আহিব ধৰ্ণা দিব আমাক CBI এনকুৱাৰী লাগে আমাক CBI এনকুৱাৰী লাগে আৰু আকৌ আমি তেখেতক ক'বলৈ বিচাৰিছোঁ যে আজিৰ দিনত যদি সেই দুজন ল'ৰাই NDBSৰ কেডাৰ আছিল প্ৰথম এক্সপ্লেনেশ্যনটো আমাৰ ৰঞ্জিত বসুমতাৰী আজিৰ যে ফৰেষ্ট মিনিষ্টাৰ তেখেত আচৰিত লজিক হয় NDBSৰ কেডাৰ ল'ৰাবিলাক এতিয়া মদ পাগলা হৈছে খাট কাটি খাট বিক্ৰী কৰিছে সেইদিকে ফৰেষ্ট মিনিষ্টাৰ হোৱাট ইজ দেট লজিক
Why is this depression? সেইকাৰণে ফেৰেংগা ডাঙৰীয়া ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ইয়াৰ প্ৰতি তেখেত এক্সপ্লেইন কৰিব লাগে why these boys are happening this thing. আৰু লগতে আমি এইটোৱে ক'বলৈ বিচাৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি দুৰ্ভাগ্য, ৰিয়েলি দুৰ্ভাগ্য, you are mistaken. বেছি দিন নাই আৰু বাই ইলেকশ্যনটো, হাজাৰ হাজাৰ ৰাইজৰ আজি আপোনাৰ কাৰণে এপছুট লগত ওলাই আজি আপুনি যি হৈছে সেই হাজাৰ হাজাৰ ৰাইজবিলাকৰ কাৰণে আপুনি ডাঙৰ নেতা হৈছে। আজি আপুনি হাজাৰ হাজাৰ ৰাইজৰ প্ৰতি একোই কথা নকয়, আপুনি এজন পুলিচ অফিচাৰক ভয় কৰিছে নেকি? Why are you defending him? Speak openly. সেইটো ফেক এনকাউণ্টাৰ বুলি। হা, ইলেকশ্যনটো আহি আছে, ৰাইজসকলে আপোনাক ভোট নিদিব, কিন্তু গোসাইগাঁৱত আছে, তামোলপুৰত আছে, ভৱানীপুৰত আছে। এইটো কিন্তু খুব বেয়া হৈছে, দুৰ্ভাগ্য আপোনাৰ কাৰণে। সেইকাৰণে আমি ইমান আৰু ক'বলৈ নাযাম।